নমস্কাৰ জ্ঞানৰ মালা ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমত বিভিন্ন ধৰণৰ জনগোষ্ঠীৰে ভৰি পৰি আছে, গতিকে তেওঁলোকৰ সকলোৰে নিজৰ নিজৰ কিছুমান উৎসৱ আছে। গতিকে সেই উৎসৱবিলাকৰ বিষয়ে কিছু কথা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। লগতে ভিডিঅ'টো লগৰ বন্ধু বান্ধৱী বা ঘৰৰ পৰিয়াললৈকে সকলোকে শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত জনাই দিব আপোনালোকে কেনেকুৱা ধৰণৰ নেক্সট ভিডিঅ' চাব ইচ্ছা কৰে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিলোঁ মিচিং জনগোষ্ঠীবিলাকৰ উৎসৱ হৈছে আলি আই লৃগাং আৰু ডবুৰ। তিৱাসকলৰ হৈছে বৰত, ইয়ালিং, চংখং, বানচুৱা আৰু মাই পাথালা। ৰাভাসকলৰ হৈছে পাউৰাদেও, টুকুৰীয়া, খক্সি, উমৰা পূজা আৰু বৈশাগৰ দুমাহী। আৰু তাৰ লগতে আছে হাছং, হাটাচুৱানী, লাংখুনি পূজা। আহোমসকলৰ হৈছে মেডাম মেফি, ফুৰালুং পূজা, চোমদেউ আৰু উমফা পূজা। চাহ জনগোষ্ঠীৰ লোকসকলৰ হৈছে কৰম পূজা, চহৰাই পৰৱ, চৰক পূজা আৰু চাৰুল পূজা। হাজংসকলৰ হৈছে কাটিগাছা, চৰমাগা বা চৰলেলা আৰু ককটৌ পূজা। বড়োসকলৰ হৈছে বাথৌ পূজা, খেৰাই পূজা, বৈশাগু পূজা আৰু কাৰ্জা পূজা। ডিমাছাসকলৰ হৈছে গেৰুৱা আৰু বুচু। কোচ ৰাজবংশীসকলৰ হৈছে দৰ পূজা। পিছত আহিলে বৌদ্ধসকলৰ, তেওঁলোক লেংটাই আৰু মাই কুচুম ফাইটাই। পিছত কাৰ্বিসকলৰ হৈছে চমাংকান, জহং, দেহাল, দুমাহী আলুন, চৰক পূজা আৰু ৰংখেৰ।